হেল্ল' বন্ধুসকল নমস্কাৰ। মোৰ আজি অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ ভিডিঅ'টো অকণমান মেডিটেশ্যনৰ ওপৰত ক'ব বিচাৰিছোঁ। যিসকলে জীৱনত বেয়া কাম কৰে, বেয়া কৰ্ম কৰে, যিসকলৰ সংস্কাৰ বেয়া, যিসকলৰ তৎক্ষণাত খং উঠে, তৎক্ষণাত মানুহক বেয়াকৈ ক'ব পাৰে, খিংখিঙীয়া টাইপৰ হয় আৰু লোকৰ কটু কথা আলোচনা কৰিব পাৰে, তেওঁলোক আচলতে কি হয় বাৰু আপোনালোকে জানেনে বাৰু? পৃথিৱীৰ ভিতৰত সবাতোতকৈ যিমান মানুহ আছে পৃথিৱীত, তাতকৈ তেওঁলোকক আচলতে বহুত বেছি কি দৰকাৰ জানেনে? তেওঁলোকক আচলতে বহুত মৰম দৰকাৰ, স্নেহ দৰকাৰ। কিয় হয় বাৰু তেনেকুৱা? এটা কথা লক্ষ্য কৰক, নিজৰ ফেমিলিতে চাওক বা বাৰু ফেমিলি নালাগে, ৰাস্তাৰ পদপথত যেতিয়া এজন উলংগ হৈ থকা এজন পুৰুষেই হওক বা মহিলাই হওক পৰি থকা বা উল্টা পুল্টা কথা কৈ বকি থকা ৰাস্তাত জধা মধলাকৈ যোৱা এজন আত্মাক আমিতো মানসিক ৰোগী বুলিয়ে কওঁ ন? কথাটো সঁচা, কিন্তু আমাৰ যে ঘৰখনৰ ভিতৰতো এজন ধুনীয়াকৈ থকা এজনো মানসিক ৰোগী হ'ব পাৰে, এইটো আচলতে ভালকৈ যদি লক্ষ্য কৰে আমি সকলোৱে দেখা পাম। মানসিক ৰোগী আচলতে কেইবাটা প্ৰকাৰতো মই ক'ব বিচাৰিছোঁ। মানুহে চাব, কোনো এজন আত্মাৰ কথাই এনেকৈ বুলিয়ে ক'ম মই দেই, মতা হওক বা মাইকী হওক সকলোৱে হ'ব পাৰে বা বাচ্ছাও হ'ব পাৰে। তৎক্ষণাত খং উঠা, তৎক্ষণাত বেয়াকৈ কোৱা, খিংখিঙীয়া হৈ থকা, কথাটো সদায় যেনেকৈ বুজিব লাগে তেনেকৈ নুবুজে আৰু সদায় কথাবোৰ উল্টাকৈ বুজে, তেওঁলোকক আচলতে বহুত মৰম দৰকাৰ, তেওঁলোকক বহুত চেনেহ দৰকাৰ। আমি এইখিনি ঠিক কৰিবৰ কাৰণে আচলতে আমি কেইটামান কাম কৰিব লাগিব। আমি আচলতে কিয় হৈছে, আৰু এইটো এটা কথা, 1 নম্বৰ পইণ্ট, আমি আচলতে কি কৰিছোঁ, দিনক দিনে আমি আচলতে নিজক একদম যত্ন নলওঁ। চাবচোন, নিজক মই যে এই মৰমটো দৰকাৰ, চেনেহ দৰকাৰ বুলি কৈছোঁ, কোনটো মৰম চেনেহ দৰকাৰ হৈছে কৈছোঁ সেইটো বুজি পাইছেনে বাৰু আপোনালোকে? কোনটো জানেনে? আমি আচলতে মানসিকভাৱে নিজক আমি মৰম কৰোঁনে? নিজক আমি ধ্যান কৰোঁনে বাৰু? আচলতে দিনক দিনে আমি এই সকলোবোৰ আচলতে আমি পাহৰি গৈছোঁ আৰু মনটো আমি বেলেগলৈ আমি ঢাল খাইছোঁ ন? আমি নিজক অকণমানো নাচাওঁ। সেইটো কাৰণে আচলতে এই প্ৰব্লেমবোৰ আমাৰ জীৱনত স্থায়ী হিচাপে হ'বলৈ ধৰিছে। আপুনি চিন্তা কৰক, চাওক, ডেইলি দিনে আমি কিমান নিজে আমি কেনেকুৱা ব্যৱহাৰ কৰোঁ, কেনেকুৱা হৈ থাকে আমাৰ নিজে আমি কি কৰি আছোঁ, আমাৰ কেনেকৈ আমি কেনেকৈ খিংখিঙীয়া হওঁ, আমি মানুহক কেনেকৈ কথা কওঁ, কেলৈ হৈছে জানেনে? আচলতে আমাৰ একদম মৰম চেনেহ, সন্মান, সংস্কাৰ, ভাল সংস্কাৰ খতম হৈ গৈছে। তাৰ মূলতে হৈছে আমি নিজক মৰম নকৰোঁ, নিজক ধ্যান নিদিওঁ। আমি এই সকলোবোৰৰ পৰা আমি ঠিক থাকিবলৈ আমি কি কৰিব লাগিব জানেনে? আমি কৰিব লাগিব মেডিটেশ্যন, ধ্যান। মেডিটেশ্যনকে ধ্যান কয়। আমি যদি মানসিকভাৱে নিজৰ আভ্যন্তৰীণ জগতত গৈ আমি নিজক নিজে চিনি পোৱা, নিজেই নিজৰ লগত কথা কোৱা, নিজেই নিজক ধ্যান কৰা, এইখিনি যদি আমি কৰিব পাৰোঁ নহয়, আচলতে এই কৰাখিনিকে ধ্যান বুলি কয়, যোগ কয়। আৰু এটা কথা, আমি যদি ব্ৰহ্ম মুহূৰ্তত বা অমৃত বেলা টাইম, ব্ৰহ্ম মুহূৰ্তকে অমৃত বেলা কয়, মই আগৰ ভিডিঅ'টোতো আপোনালোকক কৈছোঁ, এই অমৃত বেলা টাইমতো যদি আমি উঠি, মই বহুত বেছি কৰিবলৈ নকওঁ এতিয়া,
অতি কমেও প্ৰথম আমি ষ্টাৰ্ট দিব লাগিব 5 মিনিটৰ পৰা 10 মিনিটৰ ভিতৰত আমি যদি পৰমপিতা পৰমাত্মাৰ লগত যদি আমি কানেক্ট হ'ব বিচাৰোঁ, কানেক্ট কৰিব পাৰোঁ, বিচাৰোঁ নহয়, কানেক্ট কৰিব লাগিব। আৰু কানেক্ট কৰি যদি তেওঁৰ লগত আমি সম্বন্ধ স্থাপন কৰিব পাৰোঁ, আমি এই মানসিক ৰোগীৰ পৰা সঁচাকৈ আমি বাচি যাম। আমি নিজকে নিজে ইমান মৰম কৰিম নহয়, তৃতীয় পক্ষ, তৃতীয় ব্যক্তি, তৃতীয় কোনো বস্তুৱে আচলতে আমাক একো কৰিব নোৱাৰিব, আমাক একো আঘাত দিব নোৱাৰিব। সেইকাৰণে এটা কথা ক'ব বিচাৰিছোঁ, ধ্যান, মেডিটেশ্যন এইখিনি আমি আচলতে আমাৰ জীৱনত যেনেকৈ আমি এতিয়া চাওক, পানী নহ'লে আমি জীয়াই নাথাকোঁ ন। পানীখিনি আমি খাবই লাগিব, অকণমান পানী। আমি দুদিনমান ভাত নোখোৱাকৈও থাকিব পাৰিম, কিন্তু আমি পানী নোখোৱাকৈ থাকিব পাৰিবনে বাৰু? হয়তো আমি চেলেঞ্জ কৰিলে অলপ সময় থাকিব পাৰিম, কিন্তু তথাপিতো আপুনি চাব আমাক পানী দৰকাৰ, হয়নে? তেনেকৈ আমাৰ মেডিটেশ্যনটো আমাক দৰকাৰ। মেডিটেশ্যনটো আমাৰ জীৱনৰ এটা আমি একদম মানে প্ৰধান আহাৰ হিচাপে আমি ল'ব লাগিব। আমি যেতিয়া আমি নিজক মৰম কৰিম, নিজক ধ্যান দিম, আমি চাব মানসিক হিচাপে আমি ইমান শান্তি হৈ যাম নহয়, মানে আপুনি দুনিয়াত আপোনাৰ চবকেই ভাল লাগিব, আপোনাৰ ইমান শান্তি হৈ থাকিব। আপোনালোকক মই আগতেও কথা কৈছোঁ যে কিছুমান কথা আগতেও কিছু পইণ্ট কৈছোঁ যে মানুহৰ যিখিনি আমাৰ বাহ্যিক মানে যিখিনি আমাক দৰকাৰ বা যিখিনি আমাৰ টকা পইচাই যদি আমাক জানো মানসিক শান্তি কেতিয়াও আনি দিব নোৱাৰে। যদি আমি নিজক নিজে আমি চিনি নাপাওঁ, নিজক নিজে যদি আমি জানি নলওঁ, আমাৰ মন বুদ্ধিয়ে আমাক কি বিচাৰিছে, আমি মন বুদ্ধি আমি মানে স্থিত ৰাখিবলৈ হ'লে আমি মেডিটেশ্যন কৰিবই লাগিব। আৰু এটা কথা, মানুহে অলপতে বেয়া পোৱা, অলপতে খং কৰা, খিংখিঙীয়া, তাৰপিছত নিজক নিজে সন্তুলন পাহৰি যোৱা, এই সকলোখিনি কিন্তু মূল কাৰণ এই মেডিটেশ্যনৰ কথা আহি পৰে। যদি আমি মেডিটেশ্যন কৰোঁ, এইখিনিৰ পৰা কিন্তু আমি সদায় বাচি থাকিম, সদায় বাচি থাকিম। সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ, জীৱনত য়োগ মেডিটেশ্যনটো নিজৰ জীৱন হিচাপে লৈ লওকচোন, নিজৰ জীৱনৰ এটা অংগ হিচাপে লৈ লওক। বহুত শান্তি, বহুত শান্তি। আহক আমি সকলোৱে সংকল্প কৰোঁ, মানসিক ৰোগৰ পৰা আমি বাচিবলৈ আমি মেডিটেশ্যন কৰিম। আৰু মেডিটেশ্যন কৰি আমাৰ যিমান প্ৰব্লেম আছে, আমাৰ যিমান অৱগুণ আছে, অপশক্তি আছে, আমি খতম কৰি দিম। গোটেইখিনি এইখিনি সম্ভৱ হ'ব আমাৰ মেডিটেশ্যনৰ পৰাই। সেইকাৰণে আমি মেডিটেশ্যনটো আমি জীৱনত এটা আমি স্থায়ী ৰূপ দিবলৈ আমি চেষ্টা কৰোঁ সকলোৱে। আৰু যদি আমি সকলোৱে চেষ্টা কৰোঁ, চাব এখন ঘৰ, সকলোৱে ঘৰ স্বৰ্গৰ ৰূপলৈ পৰিণত হ'ব। কিন্তু আমি সকলোৱে কৰিব লাগিব। আৰু এটা কথা কওঁ, চব মানুহৰ জীৱনত শত্ৰু থাকে বুলি কয় ন, কিন্তু শত্ৰু মানে এনেকুৱা শত্ৰু হ'ব পাৰে, আপোনাৰ ফেমিলিৰে শত্ৰু হ'ব পাৰে। মই বাহিৰত ইমান ক'বলৈ নাযাওঁ বেলেগৰ কথা, নিজৰ ফেমিলিৰ ভিতৰতে থাকে। ফেমিলিৰ শত্ৰুটো আচলতে চাব বেছি বেয়া শত্ৰু হয়। তেওঁলোকক আপোনালোকে কাম এটা কৰিব, ৰাতিপুৱা অমৃত বেলা টাইমত যেতিয়া আপোনালোকে ধ্যান মেডিটেশ্যন কৰোঁ আমি, তেতিয়া তেওঁলোকক চকুৰ আগত আনি, মই এইটো কথা আগতেও কৈছোঁ, তেখেতৰ আত্মাক আপুনি ব্লেছিং দিয়ক, কওক যে মোৰ যদি কিবা ভুল হৈছে তুমি মোক ক্ষমা কৰি দিয়া, আৰু তোমাক মই ক্ষমা কৰিছোঁ। এইটো কওকচোন, প্ৰতিদিনে কৰকচোন, কমচে কম আপুনি 21 দিন কৰক, আপোনালোকে তাৰ ৰিজাল্ট গম পাব। তেতিয়া সেই যাক আপুনি মানে মাতিব বা যাক আপুনি যাৰ আত্মাটোক আপুনি ক'ব কথাটো, সেই আত্মাটো কি হয় জানেনে? এটা কথা আৰু আগতে কৈ থৈছোঁ মই, আমাৰ আত্মাৰ 7টা গুণ আছে, সুখ, শান্তি, পবিত্ৰ, তাৰপিছত শান্ত, আনন্দ, প্ৰেম, মই কৈ থৈছোঁ। সেই আত্মাটোৰ গাততো আছে অলৰেডি। যিয়ে আপোনাক বেয়া পায়, যিয়ে আপোনাক কটু কথা শুনায়, যিয়ে আপোনাক ইটিকিং কৰে, সেই আত্মাটোতো সেই 7টা গুণ আছে। সেই আত্মাটোৱে কি কৰিব জানেনে? আপুনি যে ব্লেছিং দিব, সেই আত্মাটোৱে একচেপ্ট কৰিব, একচেপ্ট কৰি সেই আত্মাটো শান্ত হৈ পৰিব, আপোনাৰ প্ৰতি
নিজে নজনাকৈ আপোনাৰ প্ৰতি মৰম জাগি উঠিব আৰু আপোনাক ফ'ল' কৰিবলৈ চেষ্টা কৰিব তেওঁ। এইটো সঁচা ঘটনা, একদম সঁচা ঘটনা বুলি নহয়, এইটো একদম সঁচা কথা। সেইকাৰণে মই আপোনালোকক আচলতে ক'বলৈ বিচাৰিছোঁ, মেডিটেশ্যন কৰক, য়োগ কৰক। মেডিটেশ্যন য়োগৰ দ্বাৰা আমি কিন্তু বহুত দূৰ আগবাঢ়িব পাৰিম আৰু বিশেষকৈ আমি মানসিক একদম সন্তুলন কৰি ৰাখিব পাৰিম। কি ক'ম আপোনালোকক, মানসিকতাৰ যিমান আপোনাৰ নিগেটিভলি থাকিব, সেই সকলোবোৰ আঁতৰি যাব। আৰু আপুনি আৰু এটা কথা, আপুনি নিজক নিজে গম পাব আপুনি কি হয়, আপুনি নিজক নিজে জানিব। কেতিয়াবা চাব, আমি মানুহে কেতিয়াবা কি হয় জানো মই এনেকুৱা, কিন্তু কেতিয়াবা আমি চেঞ্জ হৈ যাওঁ। কেলৈ চেঞ্জ হওঁ জানেনে? আমাৰ কি হয়, কিছু কথাত আমি কেলৈ চেঞ্জ কৰোঁ, আমাৰ মনটো ইমান ইফাল সিফাল কৰে নহয়। আমি নিজৰ মনটোক আমি বান্ধিব পাৰিব লাগিব। আৰু বান্ধিম কিহৰ পৰা? ৰছীডাল কিহৰ পৰা আছে জানেনে? সেই ৰছীডালেই হৈছে মেডিটেশ্যন, ধ্যান। যদি আমি মেডিটেশ্যন ধ্যানেৰে যদি আমাৰ মনটোক আমি বান্ধিব পাৰোঁ নহয়, আপুনি সকলো কামত আপুনি বিজয়ী হ'ব। আৰু আমি যি পাব বিচাৰোঁ, আৰু বিশেষকৈ যদি আপুনি ৰোগীয়া, আপুনি সঁচাকৈ নিৰোগী হৈ যাব। আজি মই আৰু এজন, মোৰ আচলতে টাইমটো পাৰ হৈ গৈছে, তথাপিতো কৈ দিছোঁ, আৰু এজন মই আজি কেঞ্চাৰ ৰোগীৰ পৰা মই এজন শুনিলোঁ, আচলতে তেখেত ডক্টৰে আছিলে। তেখেতে কৈছে যে তেখেত হয়তো বেছি দিন বাচি নাথাকিব, কিন্তু তেওঁ লাষ্টত গৈ এজন আমাৰ ৰাজয়োগীৰ লগত তেওঁ কথা বতৰা পাতি তেখেতে ক'লে যে তুমি এনেকৈ অমৃতবেলা টাইমত উঠিবা, উঠি ইমান দিন তুমি এনেকৈ কৰা আৰু ইমানখিনি তুমি এইটো লিখা। তেওঁ ইমানেই কৰিলে আপুনি বিশ্বাস কৰিবনে, তেওঁ এতিয়া কিয়ৰ, তেওঁ নহয়, কেঞ্চাৰ ৰোগী নহয় তেওঁ এতিয়া। ইমান ডাঙৰ কথা, আচৰিত লাগি গ'ল। মই সেইকাৰণে এটা কথা ক'ব বিচাৰিছোঁ, বিশেষকৈ আমাৰ মন বুদ্ধিক যদি আমি একদম পূৰা ঠিক কৰি ল'ব পাৰোঁ নহয়, আমি সকলো কামতে বিজয়ী হ'ম। আৰু যি বিচাৰিছে তাকে পাবলৈ আমি চেষ্টা কৰিম। আহক আমি সকলোৱে সংকল্প কৰোঁ, আমি ধুনীয়াকৈ থাকিব লাগিব। আমি সকলোৱে মেডিটেশ্যন কৰোঁ, য়োগ কৰি আমি জগতখনৰ সকলোলৈ আমি শুভ ভাইব্ৰেশ্যন দিওঁ আৰু সকলোৰ লগত মৰম প্ৰীতিৰে থাকিব লাগে। আজি মই ইমানতে মোৰ ভিডিঅ'টো ৰাখোঁ। নমস্কাৰ।